নমস্কাৰ। আজি মই গাঁৱৰ পাকঘৰ আৰু ভ্লগলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোকে সকলো ভালে আছে। আজি মই কাৱৈ মাছ বনাম বুলি ভাবিছোঁ। মই কেনেকৈনো কাৱৈ মাছখিনি বনাম তাকে আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিছোঁ। এয়া মই ভেদাইলতা পাত নিবলৈ আহিছোঁ। আঞ্জাখন মই কেনেকৈ বনাম আপোনালোকে চাবচোন। মই প্ৰথমতে কাৱৈ মাছখিনি ফ্ৰাই কৰি লৈছোঁ। কাৱৈ মাছ বিভিন্ন ধৰণেও খাব পাৰি। মইনো কেনেকৈ খাওঁ তাকে আপোনালোকক দেখাবলৈ চেষ্টা কৰিছোঁ। এই চাক ভেদাইলতা পাতখিনি মই ধুনীয়াকৈ আনি কমিলা ভেদাইলতা পাতবোৰ ধুই লগত নহৰু, আদা, পিঁয়াজ আৰু 2টা শুকান জলকীয়া দি একেলগে এটা মিক্সি জাৰত পিচি লওঁ। মই মাটি কেৰাহী এখন লৈ পেলাই অকণমান তেল দি দিছোঁ। পিঁয়াজ, নহৰু আৰু দি দিছোঁ। তাৰপিছত শুকান জলকীয়া, নহৰু আৰু পিঁয়াজখিনি মই একেলগে ভাজি লৈছোঁ। তাৰপাছত মই মিক্সিত বাতি থোৱা খিনি দি দিছোঁ। হালধি গুড়া দিছোঁ আৰু সোৱাদ অনুসৰি নিমখ দিছোঁ। তাৰপিছত মই লৰাই লৈ অকণমান ঢাকি দি কেঁচা গোন্ধটো যাবৰ কাৰণে তেল বিৰিঙি আহিছে। ইয়াতে মই এটা সিজাই লোৱা আলু এড কৰি দিছোঁ। আধা চামুচমান জোখৰ ধনিয়া গুড়ি দি দিছোঁ আৰু আধা চামুচ জিৰা গুড়ি দি দিছোঁ। আৰু এয়া চামুচত জালুক গুড়া দি দিছোঁ। গোটেইখিনি ভাজি লৈ তাৰপাছত মই গৰম পানী অকণমান দি দিছোঁ। অকণমান ভালকৈ শিকিবৰ কাৰণে অকণমান সৰহীয়াকৈ দিছোঁ গৰম পানী। ধুনীয়াকৈ দিছিলোঁ এইদৰে মই অলপমান সিজিবলৈ দিম। এতিয়া মই মাছকেইটা ইয়াত দিম। তাৰপিছত মই অকণমান উতলিবলৈ ঢাকি দিছোঁ। ইমান ধুনীয়া কালাৰ এটা উঠিছে। এয়া মই কাঢ়ি লৈছোঁ। কিমান ধুনীয়াকৈ সিজি গৈছে কাৱৈ মাছকেইটা। দেখিছোঁ কিমান ধুনীয়াকৈ সিজি গৈছে। তাৰপাছত আপোনালোকক কি কৰোঁ দেখাই আছোঁ। আজি মই ভেদাইলতা আৰু কাৱৈ মাছৰ জোল বনাই ভাতৰ লগত খালোঁ। সঁচাকৈ বৰ ধুনীয়া হৈছিলে আৰু ভেদাইলতাৰ যিটো ঔষধি গুণ আছে সেইটো আমি খালে বহুত ভাল আমাৰ স্বাস্থ্যৰ কাৰণে। মই এনেদৰে খাইছোঁ, আপোনালোকেও খাবলৈ চেষ্টা কৰিব। আজিলৈ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ।